মোৰ এটা আল্ট্ৰাচাউণ্ড আছিল আৰু আল্ট্ৰাচাউণ্ড কৰিবৰ বাবে গ'লোঁ মেডিকেলত আৰু অলপ টাইম বহি থাকিব লগা হৈছে। মানুহ বহুত বেছি ভিৰ হৈছে। আল্ট্ৰাচাউণ্ড কৰি ৰিপৰ্ট দিলে, এতিয়া ডক্টৰক দেখাব। মানুহজনৰ অফিচৰ ষ্টাফৰ পাৰ্টি দিছিলে, তাৰ পৰা এই বস্তুটো উঠাই আনিছোঁ, কিন্তু একদম মনে মনে আনিছোঁ। মানুহজনে বহুত বেছি গালি দিছে, গালি খালে হ'লেও মই মানে লৈ আহিছোঁ। এতিয়া মানে ইয়াৰ নতুন লুক এটা দিম। এনেকুৱা থাকিলে মানে কেতিয়াবা ভাল নালাগে। তো এইটো বেডিক্সৰ যিটো মোনা আছে, এই মোনাটোৰ দি মই মানে ইয়াত কিবা এটা কৰিম আৰু নতুন কিবা এটা কৰিম। আৰু যিসকলে বেডিক্স ব্যৱহাৰ কৰিছে তেওঁলোকে হয়তো এই মোনাটো চিনি পাইছে। মই মানে কিছুমান বস্তু পেলাই নিদিওঁ, ধুনীয়াকৈ থৈ দিওঁ। আৰু মোৰ চুলিকেইডাল যেতিয়াৰ পৰা মই বেডিক্স ব্যৱহাৰ কৰিছিলোঁ বহুত বেছি ভাল ৰিজাল্ট পালোঁ। যিসকলে লগোৱা নাই বা চুলি বহুত বেছি সমস্যাত ভুগি আছে তেওঁলোকে নিশ্চয় লগাব পাৰে দেই। একদম মই মোৰ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা মই কৈ দিছোঁ যে বহুত বেছি মই ভাল ৰিজাল্ট পাইছোঁ। মেডিকেলৰ পৰা অহাৰ পিছত বহুত ভাগৰ লাগিল, টোপনি মাৰিলোঁ। এতিয়া মই এইটো মানে উঠাই আনিছিলোঁ আৰু এইটো ধুনীয়াকৈ মই এতিয়া ভাবিছোঁ এইটো দি কিবা এটা কৰিম। আৰু এইটো মই অলৰেডি ডেক'ৰেশ্যন কৰি উঠিলোঁ। ইয়াতে অলপ ক্লে আছিলে, ক্লেখিনি লগাই দিলোঁ। কেনেকুৱা লাগিছে জনাব। আৰু ইয়াতে ফাইনেল লুকটো মই আপোনালোকক দেখাই দিম। এইকেইটা বটল নতুন হয়, আগৰটো নহয় বাৰু। আৰু আগৰকেইটাত মই এটা একদম চিম্পল কৰি ৰাখিছোঁ। এইটো চাই লওক, ইয়াতে মই মানি প্লেণ্ট লগাই থৈ দিছোঁ। আৰু এইকেইটা মই মানি প্লেণ্ট একদম ধুনীয়াকৈ ৰাখি থৈ দিছোঁ। এইটো হৈছে হোৱাইট মানি প্লেণ্ট আৰু এইকেইটাত মই ৰাখি থৈছোঁ গ্ৰীণ মানি প্লাণ্ট। আৰু এই দুটাত অলপ কাম বাকী আছে, লাহে লাহে কৰিম, কাৰণ মেডিকেলতো দৌৰা দৌৰি কৰি আছোঁ। সেইটো কাৰণে মানে আপোনালোকক ভালকৈ ভিডিঅ' দিব পৰা নাই। সেইটো বনাম বুলি ভাবিছিলোঁ, কিবা হৈ গ'ল, কিবা অলপো ভাল লগা নাই। তো আজি মই এই কামখিনি ইয়াতে শেষ কৰিলোঁ। কালিলৈ চিন্তা কৰিম ইয়াৰ নতুন লুক কি দিওঁ, তাৰপিছত আপোনালোকক দেখাম। আৰু কেনেকুৱা লাগিছে, কেনেকৈ বনালে ভাল হয় আপোনালোকে জনাবচোন দেই। মোৰ